kumeyong dia. Demokrasi kau ini kumeyong. Mana demokrasi apa dah lumati? Benar loh. Benar loh. Tulang mah kumeyong. Oke, itu nih Bang. Ini long sa. Ini kami betul lah. Waris demokrasi. Lama. আজি কি কাৰণে আপোনালোকে এইটো হেৰি কৰিছে আমি ইয়াত APHLC আজি ৰেলী হ'ব লগীয়া কথা 4 মাহ আগৰ পৰা আমি প্ৰগ্ৰামটো ঠিক কৰিলোঁ সেইকাৰণে আজি ঠিক ইয়াত গোট খাইছোঁ কিন্তু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমটেৰেঙৰ পৰা চিনথঙৰ পৰা ৰংখাং খেৰণি আৰু ইষ্ট কাৰ্বি আংলং বেলেগ বেলেগ ঠাইৰ পৰাও পুলিচসকলে বাধা দি মানুহ আহিব নোৱাৰিলে সব গাড়ী জব্দ কৰি থৈছে সেইকাৰণে আপোনালোকক কি পাৰ্মিশ্যন দিয়া নাছিলে নেকি আমাক পাৰ্মিশ্যন নিদিয়া বুলিও কোৱা নাই তেওঁলোকে কৈছে যে বাংলাদেশত গণ্ডগোল আছে সেইকাৰণে বোলে বাংলাদেশত গণ্ডগোল হৈ পেলাই ইয়াত কি কৰিব লাগে নহয় জানো আমি কি ইয়াতে কি কথা আছে ইয়াত একো কথা নাই নহয় আৰু ইয়াত গণ্ডগোল হ'ব পাৰে বুলি কি ক'ত গণ্ডগোল হ'ব কলকাতাতো আমাৰ মমতা বেনাৰ্জী চিফ মিনিষ্টাৰ নিজে লিড লৈছিল প্ৰচেছন কৰা আৰু শিৱসাগৰতো হৈছিল যোৱাকালি বহুত ঠাইতো হৈ আছে আমাৰ কাৰ্বিসকলক এনেকুৱা উমৰাংচতো হৈছিল কিন্তু আমাৰ কাৰ্বিসকলক বা কাৰ্বি আংলঙত কাৰ্বিসকলক বুলি নহয় ইয়াত খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু ট্ৰাইবেলসকলক কাৰ্বি আংলং NC হিলছ ৱেষ্ট কাৰ্বি আংলঙত আমাক ছাপ্ৰেছ কৰা কাৰণটো যে ইয়াত বংগ সেনা বহুত হৈ গ'ল আৰু বিহাৰ সেনা বহুত হৈ গ'ল সেইকাৰণে তেওঁলোকক ভয় কৰি আমাৰ বিজেপিসকলে আমাক এই প্ৰচেছন কৰিবলৈ বাধা দিছে এইটোহে আচল কথা আপোনালোকৰ শিডিউলটো কি আছিলে আজিৰ প্ৰগ্ৰামটো কি আছিল আমাৰ প্ৰগ্ৰামটো ইয়াৰ পৰা আমি প্ৰচেছন যাম থ্ৰু ডিফু টাউন আৰু ডিচিক এটা মেমৰেণ্ডাম ছাবমিট কৰিম মেমৰেণ্ডামটো আমাৰ ৰাষ্ট্ৰপতি প্ৰেছিডেণ্টক আমি এড্ৰেছ কৰিছোঁ সেইটো ছাবমিট কৰিম ইমানেই ডিমাণ্ডটো অট'নমাছ ষ্টেট সোনকালে লাগিব আৰু 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল সেইটো মডিফাই কৰিব লাগিব সলাব লাগিব এনেকৈ যেনেকৈ ইটো আছে সেইটো নচলিব আৰু 6 শিডিউল ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ মাটি আমাৰ জাতি ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে আৰু যিমান এনক্ৰোচাৰ্ছ আছে VGR আৰু গভৰ্ণমেণ্ট মাটিত যিমান এনক্ৰোচাৰ্ছ আছে তেওঁলোকক ট্ৰাইবেল খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ নহয় কাৰণ এই কথাটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰতে আছে তেওঁলোকক এভিকশ্যন কৰিব নালাগে কিন্তু নন ট্ৰাইবেল কিছুমান ইয়াৰ মানুহ নহয় সেইবিলাকতো চব এভিকশ্যন কৰিব লাগে বুলি আমাৰ দাবী অন্যটো আপোনালোকেতো আগতেও প্ৰচেছন বা এনেকুৱা 244 ডিমাণ্ড এবাৰটো কি কাৰণে আপোনালোকে এইবাৰটো পুৰা আচল কথাটো তেওঁলোকে APHLCক খুব ভয় খাইছে বিজেপিসকলে এইটোৱে কথা খুব ভয় খাইছে সেইকাৰণে আমাক বাধা দিছে কনষ্টিটিউশ্যন মতে আমি আৰ্টিকল 19 মতে ফ্ৰীডম অফ স্পীচ এছেম্বলি প্ৰচেছন চব আছে কিন্তু সেইটো তেওঁলোকে ভায়োলেট কৰিছে কনষ্টিটিউশ্যনটো